হাই বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে গাঁৱলীয়া ব্ৰ। আজি আমি ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ আৰু ভিডিঅ'টো বনাম বুলি ভাবি মানে কেইটামান বস্তু হত্যা কৰিলোঁ। হত্যা মানে বেছি ডাঙৰ বস্তু নহয়। চ' পুখুৰী মাছ কেইটামান ধৰি আনিলোঁ। ধৰি আনি এতিয়া মাছকেইটা মানে পুৰিম, অলপ বেলেগকৈ খাম বুলি ভাবিলোঁ। এতিয়া আমি মাছ পুৰিম, আপোনালোকক দেখুৱাইছোঁ কেনেকৈ পুৰোঁ। এতিয়া আমি এটা কাম কৰিলোঁ, প্ৰথমতে আমি এইবোৰ শলাবোৰ বছ বনাই ল'ব লাগিব দেই, নহ'লে বস্তুটো বেয়া হ'বতো। এতিয়া এইবোৰ আপোনালোকে দেখি আছে, এইবোৰ শলা বনাই আছোঁ। এইবোৰ শলা মানে অকণমান চুচি ল'ব লাগিব, আকৌ আমি হাতে ঘূৰাই থাকিম নহয়। সেইটো কাৰণে শলাবোৰ চুচি লৈছোঁ। এতিয়া দেখিছে শলা চুচিছোঁ। এই শলাবোৰ এনেকৈ ধুনীয়াকৈ বনাই ল'লোঁ, একদম বঢ়িয়াকৈ বনাই লৈ এইফালে জুম কৰিলোঁ। মানে বস্তুটো মাছটো অটকাই দিলে, মাছটো এনেকৈ ধুনীয়াকৈ পুৰিলে মানে মাছটো ফালি চিলি থৈছোঁ বাৰু, ধুনীয়া হ'ব আৰু খাবলৈ। আৰু কেনেকৈ পুৰে আপোনালোকে চাই থাকক। আৰু হয়তো বহুতে জানে বাৰু কেনেকৈ মাছটো পুৰে, এইটো আৰু শিকাবলগীয়া কথা নাই। মানে এনেই ভিডিঅ'টো বনাই দিওঁ আৰু ভিডিঅ'টো আমাৰ বনোৱা বৰ চখ আৰু ৰাইজে চাই নাচায়তো ৰাইজৰ কথা। এতিয়া আমি এইবোৰ আপোনালোকে দেখিব, এইবোৰ শলা বনাই আছোঁ। শলা হিচাপত শলাটো আমি লোহাৰৰ ল'ব লাগে। লোহাৰ ল'লে কি হয় মানে বস্তুটো জ্বলি নাযায়। এতিয়া আমি যিহেতু বাঁহৰ লৈছোঁ, গতিকে জ্বলি যোৱা এটা সম্ভাৱনা আছে। জ্বলিলেও আমি মানে ওপৰত সেকিমহে, মানে পুৰি একদম পূৰা নিদিওঁ, সেকি পেলাই মানে পিছত আমি মাছটো পুৰি দিম। পুৰি পেলাই ছালটো পেলাই দিম। আপোনালোকেতো বাৰু দেখিবই কি হয়। তেতিয়াহ'লে বন্ধুসকল, মই শলাকেইডাল বনাই লওঁ, আপোনালোকে অলপমান ধৈৰ্য ধৰক। তাৰপিছত আমি মাছ পুৰিম, আপোনালোকে দেখিব কেনেকৈ মাছ পুৰোঁ, সেইবোৰ কি কৰিম আৰু দেই। তো বন্ধুসকল, আপোনালোকে দেখিছে আমি টিং এটা লৈ আহিলোঁ। টিং এটা আনি পেলাই এতিয়া মানে বস্তুটো কি কৰিম, টিংটোত অলপ খৰি দি দিলোঁ। খৰি দিয়াৰ পিছত এনেকৈ তলত কাঠৰ খৰি দিছোঁ। মানে কাঠৰ খৰি এতিয়া জ্বলাম, অকণমান ধৈৰ্য ধৰক। এতিয়া জ্বলাই আছোঁ, জ্বলোৱাৰ পিছত আকৌ ভিডিঅ'টো হ'ব। এতিয়া মানে বস্তুটো জ্বলাব লাগিবতো, জ্বলাওঁতে অকণমান দেৰি লাগে। বস্তুটো কাঠৰ খৰি আমি এতিয়া আৰম্ভ কৰিছোঁ আৰু কেনেকৈ জ্বলাম আপোনালোকে জানেই আৰু, এইটো ক'বলগীয়া কথা নহয়। জ্বলাই আছোঁ। আমি আকৌ উইদাউট পেট্ৰল ঢালিলে জ্বলাইছোঁ, ডাইৰেক্ট গছৰ পাত ভৰাই দিছোঁ তলেদি, ওপৰত বাঁহৰ খৰি দি দিছোঁ। এতিয়া আপোনালোকে দেখিছে জ্বলি গৈছে, কিন্তু হয়তো নজ্বলিব পাৰে। হয়তো এবাৰ দুবাৰ আমি চেষ্টা কৰিব লাগিব, কাৰণ চেষ্টা অসাধ্য একো নাই। জুই জ্বলামেই, মাছ পুৰিমেই, আপোনালোকক ভিডিঅ' দেখামেই আৰু মাছৰ পিটিকাই ভাত খামেই। এইটোতো আপোনালোকে জানেই আৰু। এইটো কাৰণ কোনো ৰাজনীতি দলৰ ৰাস্তা নহয় যে এইটো আধা খিলা হৈ গ'ল, এইটো সম্পূৰ্ণ হ'বই। চ' আমি কৰিমেই মানে। দেখিছে বন্ধুসকল, জুইটো নুমাই গৈছে। চ' আমি চেষ্টা কৰিয়ে থাকিম। দুজনমানে বাৰু এইফালে পৰা আমাক কৈ আছে, কিবা ওপৰত কমেণ্ট আহিছে আস্থাৰ পৰা, মানে মানুহখিনিয়ে ভিডিঅ' শ্বুটটো চাই আছে। গাঁৱৰ মানুহ আৰু কাম নাই, এতিয়া কি কৰিব, আমাৰ ভিডিঅ' শ্বুটকে চাইছে। হ'লেও আমি লাজ পিচ কৰা নাই আৰু ধুনীয়াকৈ মাছ পুৰিবলৈ সেই। তেতিয়া বন্ধুসকল কথা এটা হ'ল, বোলে পাতবোৰ মানে অকণ কেঁচা আৰু অকণ শুকান পাত দিব লাগিব। এবাৰ জ্বলিলে জ্বলি গ'ল আৰু, বৰটি চোতা পানী পৰিলে ক'ত যাব গান এটাহে বজাব লাগিছিলে, মানে গানটো নাই। মোৰ মোবাইলটো আনিব লাগিব, গানটো বজাব লাগিব। এতিয়া বন্ধুসকল এতিয়া মানে এয়া আমাৰ জুই জ্বলি গৈছে। জুই লাহে লাহে জ্বলি আছে। জ্বলাৰ পিছত এতিয়া আমি পুৰণা দিনা মানে অকণমান গান এটা শুনিম আৰু। লাগিলে গানটো শুনো আৰু, গানটো এখেতে বজাইছে। গানটো শুনি ধুনীয়াকৈ আমি মাছকেইটা পুৰিমেই আৰু। জুই ৰকে জ্বলিছে, ৰকে নে দকে, এইবোৰ বহুত ভাষা আছে। আমাৰ গাঁৱৰ ৰকে জ্বলিছে, দপদপকৈ জ্বলিছে, ভককৈ জ্বলিছে, যি আৰু জ্বলিছে মুঠতে। বন্ধুসকল আমাৰ জুই জ্বলিছে, আপোনালোকে দেখিছে বহুত ধুনীয়াকৈ জুই জ্বলিছে, দপদপা জ্বলিছে। এতিয়া মই মাছ আনো, আপোনালোকে চাব মাছ কেনেকৈ প্ৰথমতে কাঠৰ খৰি কেইটামান আনো। কাঠৰ খৰি কেইটামান আনি পেলাই মই আনিছোঁ। বহুত এইবোৰ কাঠ আমাৰ বহুত হাবি মাজত আমি কাম কৰিছোঁ। মই কিন্তু হাফ পেণ্টহে পিন্ধিছোঁ, দেখোন তললৈ পেণ্ট। আকৌ বন্ধুসকলে ভাবিব নহয় গাঁৱলীয়া বুঢ়ী ইমান চুটি হাফ পেণ্ট। দ্বিতীয়তে খৰি অলপ ফালি দিছিলোঁ, মানে খৰিবোৰ কেলৈ ফালি দিছিলোঁ, আমি মাছ কৰিম বুলিয়ে ফালি দিছিলোঁ। এইবোৰ দেখিছে বৰ ধুনীয়া ধুনীয়া খৰি, এয়া খৰি ফালি দিছিলোঁ। এইবোৰ খৰি মানে এইবোৰ ধুনীয়া ধুনীয়া খৰি।
কিন্তু কেঁচা কেঁচা হ'লেও ওপৰত জাপি দিম আৰু জাপি পেলাই আমি পুৰিম জুইটো কিন্তু ধুনীয়া হৈছে দাদা জুই ফুটেজটো দেখুৱাওক আপুনি গাঁৱলীয়া বহুত চিনি পায় কিন্তু জুইটোহে ডাঙৰ কথা এতিয়া আমি মই অকণমান দেৰি ইয়াতে আপোনালোকে ৰখক ধৈৰ্য ধৰক মই মাছ আনি আছোঁ মাছ পোৱা দেখা আছোঁ হে বন্ধুসকল আপোনালোকে দেখিলে আমি কেনেকৈ মাছ আনিলোঁ মাছ ইয়াত ভিতৰৰ পৰা আনিছোঁ আনি এইবোৰ কুঁহি পোৱালি সৰু মাছটো ধুনীয়া চেণ্ট আহি আছে আমি মানে দুপৰীয়া মছলা ভৰাই দিছিলোঁ এইফালৰ পৰা ফালি পেলাই মছলা ভৰাই দিছিলোঁ এতিয়া এনেকৈ আমি ইয়াত ভৰাই দিলোঁ আপোনালোকে দেখিছে দেখিবলৈ এইটো খুচি দিলোঁ পোলাও পুৰা একদম ধুনীয়া আমি মাছৰ পোলাও খাইছোঁ আপোনালোকে এদিন মাছৰ পোলাও দেখাম হয়তো আপোনালোকে চাই দিয়ক মাছৰ কেনেকৈ পোলাও খাই আমি খালোঁ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ মানে বহুত হেৰি হ'লতো তাৰপাছত হেৰি নহ'ল তো এতিয়া আপোনালোকক এদিন দেখাম বুলি ভাবিছোঁ মানে আমি কৰা কামবোৰ আপোনাৰ দেখুৱালে ভাল লাগে আৰু 2 নম্বৰটো মাছ এই আমাৰ ষ্টেণ্ডত আহি গৈছে আমি ষ্টেণ্ড বাই ষ্টেণ্ড থৈ দিম সেইটো ছুপাৰ ব্ৰ এনেকৈ দিম এইফালৰ পৰা দি আছোঁ এয়া আৰু এটা মাছ আমি লৈ আছোঁ আকৌ এনেকৈ দি দিলোঁ দেখিছে কি ধুনীয়া একদম মাছ হেৰি সেকিছোঁ জুইকুৰা বৰ উত্তপ্ত জুইকুৰা মানে বৰ গভীৰ জুই খোৱা বৰ হেৰি জুই আৰু মানে ডাঙৰ জুই তাৰপিছত এয়া আপোনালোকেতো গম পাই আছে আমি কেনেকৈ পুৰি আছোঁ মেলি আছোঁ হেৰি কৰিছোঁ এয়া 3টা মাছ অলৰেডি ষ্টেণ্ডত উঠাই দিছোঁ ষ্টেণ্ড মানে আমাৰ গাঁৱৰ খৰিকা তাৰপাছত এয়া দেখিছে 4 নম্বৰটো এইটো 4 নম্বৰটো উঠিলে পানী অকণ আছিলে গালত পৰিছে আৰু দেই পৰক আৰু গাটো ধুই দিবলৈ পুৰি মেলি এতিয়া মাছটো এইটো আকৌ আমি এতিয়া ঘূৰাই দিলোঁ এইফালৰ পৰা এনেকৈ ঘূৰাই দিলোঁ এইটো সেকিছোঁ আকৌ এইটো পোৱা নাই দেই আপোনালোকে ভাবিব এইটো পুৰিছোঁ বুলি এইটো সেকিছোঁ পোৰাটো বেলেগ কথা পোৰাটো জুইত ডাইৰেক্ট অঙঠাত দি দিয়ে এইটো সেকিছোঁ মোক কলা বেছি হ'ল মাছ কম হ'ল মাছ আছে নেকি আৰু ভিতৰত নাই বোলে মাছ এতিয়াহে খেলখন শেষ তাৰপাছত এইটো এনেকৈ দিলোঁ কিন্তু এইটো এইফালৰ পৰা দিলোঁ এনেকৈ ভলি এইটো বেকা হ'ল ঠিক আছে এইটো আকৌ ভৰালোঁ এইটো আকৌ এনেকৈ দি দিলোঁ এতিয়া মানে এইকেইটা কাম যে কৰি আছোঁ কিবা এটা চিনেমা ফিলিংছ আহিছে ফিলিংছ মানে এইটোৱে আৰু মনৰ বুৰবুৰণি আহিছে বস্তুটো পুৰি আছোঁ তাৰপাছত এই আমাৰ ভিতৰৰ পৰা আমাৰ মানুহে কৈ আছে মাছ হৈছে নাই আমি বোলো হৈছে আৰু এতিয়া খুৱাম আৰু মানে বহুত আগ্ৰহ কৰিছে পোৱা মাছ বহুত দিন খোৱা নাই আমাৰ ঘৰৰ পৰা ইয়াত কৈছে আমি বাৰীৰ মাজত আছোঁ আৰু বাৰীখন এপাক দেখাই দিবলৈ যে আমাৰ প্ৰজেক্টটোৰ কাষতে কৰিছোঁ সেইবোৰ গছখিনি পৰি আছে তাৰপাছত থ'লে যে মাছটো সেকি আছোঁ আৰু ওপৰা পৰিকৈ এইটো হাতখন মচা গ'লে বা হওক এইটো ধুম কিন্তু এই মাছ পোৱা কামটো ধুনীয়া হৈছে দেই এইটো বস্তুটো মানে মই হেৰি কৈছোঁ কিন্তু হাঁহি এটা উঠিছে মানে আজি হাঁহিটো মানে এইকাৰণেই উঠিছে এই কামটো মানে বহুত দিনৰ আগত কৰিছিলোঁ তাৰপিছত আকৌ লাহে দেখিব ৰ'ব মই অকণ ভিতৰৰ পৰা আহোঁ তাৰপিছত আকৌ দেখাই আছোঁ ভিডিঅ'টো অকণমান এই বন্ধুসকল মোক নুঠালে হ'ল বন্ধুসকলে মোক চিনি পায়েই এতিয়া মানে কথাটো হ'ল আৰু বন্ধুসকল এতিয়া দেখিছে আপোনালোকে এই মাছ পুৰি আছোঁ ধুনীয়া মাছ মানে মাছকেইটা পুৰিলোঁ এতিয়া শিকিলোঁ সেইকেইটা মানে পুৰিম এই পুৰা এটা ছিষ্টেমটো বেলেগটো এতিয়া আমি পুৰিম এতিয়া মানে খলাবোৰ উঠাই ল'ম আৰু দুডাল উঠাই লৈ পুৰি মানে সেই দি দিম আৰু এতিয়া দেখিছে আপোনালোকে ঘূৰাই থাকিম এইটো পুৰি থাকিব মানে আমি ইমান খাতি কৰি নাথাকিলেও হ'ল আমি বস্তুটো মেইন পইণ্টত দি দিলোঁ এনেকৈ মানে ঘূৰাই এনেকৈ দি থাকিলোঁ তাৰপাছত এনেকৈ পেলাই দিলোঁ মাছটো ইয়াত এবাৰ জুইপত পেলাই দিলোঁ এনেকৈ মাছকেইটা ভালকৈ দেখুৱাই দিব ৰাইজক ওচৰৰ পৰা আনি মাছকেইটা ধুনীয়াকৈ জিলিকি আছে এনেকৈ দি দিছোঁ এইটো চেণ্টটো আহিছে গোন্ধটো বৰ ধুনীয়া আহিছে ধোৱা দেখিছেনে আমাৰ জুইটো অলপ কমিছে মই এতিয়া জুই মেইনটেনেঞ্চ মই কেইটামান খৰিলোঁ আৰু খৰিটোতো ইম্পৰ্টেণ্ট আমি ভাবিছিলোঁ মানে কি আৰু গাঁৱৰ মানুহ গেছতে পুৰিম মই বোলো গেছত নহ'ব কাৰণ গাঁৱলীয়াবোৰে যদি গেছত এইবোৰ পুৰে আৰু তেতিয়াহ'লে কি হ'ব সেইটো কাৰণে ভাবিলোঁ আপুনি খৰি বৰ টুকুৰা কৰিছে ধুনীয়া কাটি সেইটো কাৰণে নপৰিলোঁ ডাইৰেক্ট আমি জুইত ব্যৱস্থা কৰিলোঁ জুইত পুৰিছোঁ এই গেছত পোৱাটো মানে সোৱাদ নহ'ব যেন পালোঁ এতিয়া আমি জুইত পুৰিছোঁ পুৰি আছোঁ এনেকৈ হেৰি দিছোঁ এই মাছটো মানে অকণ হেৰিটো
মানে জুইতে পুৰি দিছোঁ আৰু তো বন্ধুসকল আপোনালোকে দেখি আছে এই মাছটো অকণমান মানে হেৰি আছিলে কাৰণে এইটো হিলি গৈছে তো এইটো একো কথা নাই তো মাছটোতো হৈ আছে না দেখিছে ধুনীয়াকৈ আমি পাতত থৈ দিলোঁ এইটো মানে মাছটো হৈ গ'ল এইটো টাইট হ'লে আমি থৈ দিওঁ মানে এইটো এবাৰ আমি মানে বইলিং হৈ আছেতো ৰাতিপুৱা বইল কৰি মছলা বইল কৰি থৈছে এইটো মানে বেছি পুৰি দিলে বোলে বেয়া হৈ যাব সেইকাৰণে আমি কি কৰিলোঁ ডাইৰেক্ট শিকি আনি আছোঁ মানে সোৱাদটো তেতিয়াই আহিব মানে বস্তুটো খাবলৈ ভাল লাগিব ভাল লাগিলে আমি ভাল লগাৰ কাৰণে এইটো কৰিছোঁ তো এইটো কাৰণে মাছখিনি এতিয়া আমি ঘূৰাই দিম এনেকৈ আকৌ এবাৰ ওপৰত দিলোঁ মানে ওপৰত মই এইকাৰণে দিছোঁ এইটো মানে ওপৰত এইটো কাৰণে দিছোঁ যাতে মাছটো তলত জুই দিলে অকণমান এই 2 নম্বৰ ছাইডটোৰ পৰা যাতে অকণমান হেৰিটো পায় এই গৰম ভাৱটো পায় সেইটো কাৰণে মাছটো এনেকৈ দি দিছোঁ মাছকেইটা ধুনীয়াকৈ দেখাব দেই ৰাইজক মাছকেইটা বৰ ইম্পৰ্টেণ্ট হয় এই ইম্পৰ্টেণ্ট মাছকেইটাক লৈ আমি ভিডিঅ' বনাইছোঁ এইটো মাছটো পৰি গ'ল বাৰু কথা নাই এইটো হ'ল এইটো ফাটি গ'ল নহয় দেখিছে মছলা ফাটটো এইটো হ'ল এতিয়া আমাৰ 2টা মাছ হৈছে এটা আছে বাৰু ভালেখিনি গোন্ধটো কিন্তু বৰ ধুনীয়া আহিছে মছলা হৈছে গোন্ধ আহিছে তো আপোনালোকে চাই থওক কেনেকৈ কি কৰোঁ যিটো হ'ব সেইটো ফাটিবলৈ দেখিছে আপোনালোকে ফাটতে মেলি পৰি যাব আমি যিটো ছাইডৰ পৰা মছলা ভৰাইছিলোঁ সেই ছাইডেদিয়ে মানে খলাডাল ভৰাইছোঁ সেইটো কাৰণে যিটো ছাইডৰ পৰা দিম সেই ছাইডে পৰি যাব এতিয়া আমাৰ এটাই কাম হ'ল এইফালৰ পৰা জুই ভৰাই দিওঁ মাছ উঠাই দিওঁ দবাদব আমি ভিডিঅ'টো অকণ ৰখাই দিছোঁ কি কাৰণে গম পাইছে নাই কাৰণ ভিডিঅ'টো যদি আমি দি থাকোঁ তেতিয়া মাছটো বেছি পুৰি যাব আৰু বহুত দেৰি কৰি থাকিব বহুত দেৰি আছে কাৰণ ইমান দীঘল ভিডিঅ' এটা বনালে হয়তো আপোনালোকে আমনিও পাব পাৰে মোৰ চকু পানী ওলাই গৈছে দেই আপোনালোকে আমনি পাব পাৰে সেইটো কাৰণে আমি কি কৈছোঁ ইমান মাছ পোৱাটো দেখা নাই আমি বহুত দেৰি পুৰিছোঁ হ'লেও আপোনালোক মানে কমাই দেখাইছোঁ মানে বস্তুটো যিটো ইম্পৰ্টেণ্ট মানে যিটো গুৰুত্বপূৰ্ণ আৰু সেইটো দেখাইছোঁ এইটো দেখিছে এইটো নেক্সটটো হৈছে এতিয়া জুই দপদপকৈ গৈছে মোৰ কিন্তু চকু পানী ওলাইছে কেলৈ গম পাইছে ধোঁৱাই ধৰিছে বন্ধুসকল দেখিছে নহয় মই এতিয়া আপোনালোকৰ কাৰণে ভিডিঅ'টো একদম ধোঁৱাত কৰি আছোঁ কান্দি কৰিছোঁ যদি আপোনালোকে এইটো ভিডিঅ' লাইক শ্বেয়াৰ কমেণ্ট নকৰে বহুত দুখ পাম আৰু এইটো বহুত বেয়া লাগিব মনটো আৰু ভিডিঅ' কৰিবলৈ মোৰ মন নাযাব দেখিছে নহয় কান্দি আছোঁ পূৰা চকু পানী ওলাইছে বহুত ধোঁৱাত কৰিছোঁ আপোনালোকে এই কামকেইটা কৰিব মই যিকেইটা কৰোঁ আৰু পাৰিলে তাতকৈ ওপৰত যদি কিবা কৰি পায় কৰি দিব মই বেয়া নাপাওঁ আমি গাঁৱলীয়াবোৰ আমাৰ ভিডিঅ'খনো গাঁৱলীয়া তো আপোনালোকে কৰিব তো এই মাছটো হৈ গ'ল ফাটিলে চাওক এইটো চাওক ফাটি গ'ল ধুনীয়াকৈ দেখা ফাটি গ'ল মাছ এইটো হৈ গ'ল নেক্সট আমি এই খলাডাল আকৌ অনিষ্টকে নেপেলাওঁ খলাডাল ইয়াত ভৰাই দিম এনেকৈ জ্বলি যাব এইটো তাৰপাছত এইটা হৈছে এইটো হৈছে মানে এইটো অকণ সেকি দিম ঘূৰাই এইটো হৈছে এইটো অকণমান দেখুৱাই দিব লাগিছিলে হৈছে দেখিছে এইটো দেখিছে নে মাছ কি ধুনীয়া ফাটি এই মছলাখিনি ওলাই গৈছে ৰাম এই আমাৰ 4টা মাছ অলৰেডি হৈ গৈছে আমি বেছি মাছ পোৱা নাই আমিতো এনেই টাৰ্গেট 20-25টা এনেই আমি পিটিকা কৰি খাওঁ কেতিয়াবা কিন্তু আজি আমি কমাই হেৰি কৰিছোঁ কেলৈ মানে জুইৰ কথা আছে ৰাতি কৰিছোঁ মাছ ধৰি আনিছোঁ সেইটো কাৰণে অকণমান বেয়া চাই নাপাব আপোনালোকে যদি লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰে নহয় মই কৈছোঁ নহয় গোটেই পুখুৰী মাছত মই ভিডিঅ' বনাই পুৰি খাই থকা আপোনালোকক দেখুৱাম মোক আজি কৈ দিলোঁ এইটো চাওক এইটো ফাটিলে এইটো ভিডিঅ' ধুনীয়াকৈ দেখুৱাই এইটো চ' এইটো আমি থৈ দিব পৰা নাই এইটো থ'লোঁ আকৌ খলাডাল ইয়াত এনেকৈ ভৰাই দিলোঁ একে কথা চ' এইটো ফাটিলে এইটো নাই ফটা দেই চৰি এইটোহে ফাটিছে আমাৰ এজন বিশিষ্ট অতিথি ঘৰৰ মানে মোৰ পুকুৰে ঘূৰি পোৱা অতিথি এজন আছে দাদা চাওঁ এইফালে দাদা এইফালে দাদা দাদা এইফালে চাওক এইফালে আপোনাৰ এইটো কিবা ক'ব নকয় আমাৰ দাদাই নকয় দাদা মই পুকুৰে মাছ ধৰিব যিহেতু ফাটিলে এইটো আমি থ'লোঁ ত' আমাৰ লাষ্ট মানে দা এণ্ড হ'ব এতিয়া ভিডিঅ'টো এণ্ড হোৱাৰ আগত আপোনালোকক এটা বস্তু দেখাওঁ মই কিন্তু কান্দিলোঁ আজি দেই বহুত কান্দিলোঁ এইটো সেইটো কান্দন নহয় এইটো বেলেগ মানে গৰম দিন ত' গৰম দিনতো এইটো ভিডিঅ'টো বনাইছোঁ আপোনালোকে চাওক বুলি মনোৰঞ্জন এটা পাব কিবা এটা ভাল এইটো মাছটো পৰিলে বাৰু একো নহয় এইটো আকৌ উঠাবলৈ এই ফালিলে এইটো চাওক মছলাটো কি ধুনীয়াকৈ সোমাই গৈছে চাওক আপোনালোকে ভিডিঅ'টো ওচৰত নি চাওক কি ধুনীয়াকৈ সোমাই গৈছে মাছটো মানে এটা গোল কালাৰ আহি গৈছে পুৰিছে বাৰু কিন্তু একো নাই কিন্তু মাছটো ধুনীয়া হৈছে এতিয়া বন্ধুসকল আমাৰ জুইটো হৈ গ'ল জুইটো হ'লে এতিয়া আমাৰ অৰ্ডাৰৰ কাৰণে আমি জুইটো হেৰি কৰিম ইয়াত এনেকৈ থৈ দিম মই বন্ধুসকল বেছি কৈছোঁ নি আপোনালোকে কিন্তু বেয়া নাপাব আকৌ দেই মোৰ বন্ধুসকলেই মেইন আৰু সেইটো কাৰণে কৈ আছোঁ সেইখিনি নুমুৱাই দিলোঁ এতিয়া আমি ঘৰলৈ যাম ঘৰটো অকণ দূৰত আছে বাৰীত আছোঁতো ত' আমি মাছখিনি লৈ যাওঁ আৰু মাছখিনি নি হয়তো আজি পিটিকা ভিডিঅ' আপোনালোকক দেখুৱাব
নোৱাৰিম চাগে মানে ভিডিঅ'টো অধিক দীঘল হৈ যাব দীঘল হৈ গ'লে ভিডিঅ'টো অকণ মানে আমি এডিটিং নকৰোঁ যে অকণ অসুবিধা হ'ব সেইটো কাৰণে মাছকেইটা আমি লৈ যাম এনেকৈ দেখিছে বন্ধুসকল এতিয়া দেখিছে কেনেকৈ আমি আছোঁ এতিয়া কথাটো হ'ল কি আজি আমি নেদেখুৱা বুলি যে ক'লোঁ আমি নেক্সট বাৰ যেতিয়া আপোনালোকক মাছ পুৰা দেখুৱাটো দেখামেই আৰু দেখুওৱা সময়ত আপোনালোকক কেনেকৈ মাছটো ধৰি আনিলোঁ একদম ধৰা পা মানে সৃষ্টিৰ পৰা ধ্বংসলৈকে দেখাম একদম ধৰি আনিম পুখুৰীৰ পৰা ধৰি আনি মেলি একদম মছলা চছলা শুকুৱাই মেলা চব বস্তু দেখুৱাই পিটিকা চিটিকা কৰি মেলি পিছত যে লাষ্টত কি কয় শেষ কৰা পৰ্যন্ত দেখুৱাবলৈ আমি আছোঁ আপোনালোকে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰিব বহুত কান্দিলোঁ ভিডিঅ' কাৰণে তো এতিয়া দেখিলে মাছটো এয়া আমি পেক কৰিলোঁ ৰছী এডাল লাগিব মোক ৰছী এডাল লাগিব এইটো পেকিং হৈ গ'ল আমাৰ কলপাতত মেৰিয়ালোঁ এতিয়া ঘৰত নি এইটো আমি পাৰ্চেল কৰি দিম ঘৰৰ মানুহে খুব ভাল পাব চ' আমি এইটো বনালোঁ এতিয়া আহিছোঁ চ' বন্ধুসকল ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব এইটো আৰু কৰি আছোঁ এইটোৱেতো ইম্পৰ্টেণ্ট ন ভিডিঅ' এইটো কৰিবই আৰু দেই বৰ কষ্টৰে কৰিলোঁ ভিডিঅ'টো আজিলৈ ইমানে ধন্যবাদ আপোনালোকে এইটো কৰিব মই কোৱাটো এইটো ভাল লাগিব ঠিক আছে আজিলৈ ইমানে আহিছোঁ